জিএমচি হস্পিটেল নহয়, যেনেকৈ লাগে মোৰ শহুৰৰ ঘৰ। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ টাইম বৰবাদ কৰিব। যদিও আপোনালোকৰ টাইম নাথাকে, তাৰপিছতো আশা কৰোঁ অকণমান টাইম বৰবাদ কৰি হ'লেও মোৰ ভিডিঅ'টো চাব। আৰু 2 দিন পিছে মই জিএমচি হস্পিটেল আহিব লাগে। কেতিয়াবা কাৰোবাৰ বেমাৰ থাকে, কেতিয়াবা মোৰ বেমাৰ থাকে, কেতিয়াবা মোৰ দাঁতৰ প্ৰব্লেম হয়, তো আহিব লগা হৈয়ে যায়। জিএমচি হস্পিটেল 2 দিন পিছে মোক মাতে, তো সেইকাৰণে ক'লোঁ যেনেকৈ লাগে জিএমচি হস্পিটেল নহয়, মোৰ শহুৰৰ ঘৰ। 2 দিন পিছে মই ইয়াতে আহিব লগা হৈ যায়। মোৰ হৈ গ'ল কাম, এতিয়া ওলাই যাম। দাঁত দেখাব আহিছিলোঁ, তো দেখালোঁ। এতিয়া অলপমান খোজকাঢ়ি যাই তাৰপিছতহে বাছত উঠিব লাগিব। আৰু আজি ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ, নহ'লে আকৌ আপোনালোকে বৰ হৈ যাব। আপোনালোকৰ তাত ইমান টাইম নাই মোৰ ভিডিঅ' চাই থাকিবৰ কাৰণে। তথাপি আশা কৰোঁ আপোনালোকৰ টাইম অকণমান ওলাই কেনে হ'লে মোৰ ভিডিঅ'টো চাব। আৰু এতিয়া মই যাই আছোঁ, ইয়াতে শেষ কৰোঁ। দেখা হ'ব নেক্সট ব্লগ ভিডিঅ'ত। বাই বাই।